নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি গ্ৰেড 4ৰ কাৰণে মেথছৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। ইয়াৰ আগতে আমি দুটা পাৰ্টত জিকেৰ কিছুমান কুৱেশ্যনছ ডিছকাছ কৰিছিলোঁ। যদিহে আপোনালোকে তাৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে চাই ল'ব পাৰিব। A stock of food grain is enough for 500% for 8 weeks. How long will the same stock last for 400%? এতিয়া এটা বস্তু চাব, আমাক কৈছে যে 500জন মানুহৰ কাৰণে এটা খাদ্যৰ মজুত 8 সপ্তাহৰ কাৰণে চলে। আমাক সুধিছে যে সেই খাদ্যৰ যোনটো ষ্টক আছে সেই ষ্টকটো 400জন পাৰ্চনে কিমান দিনৰ কাৰণে চলাব পাৰিব। এটা বস্তু চাব, মই যদি 500জন মানুহ আৰু এই 8 উইকটো মই যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে মই কি পাই যাম? টোটেল নাম্বাৰ অফ ষ্টকটো পাই যাম। যে টোটেল ষ্টক কিমান আছিলে? 4000 কোৱান্টিটিৰ এটা ফুড গ্ৰেইনৰ ষ্টক আছে। এতিয়া চাব, আমাক সুধিছে এই ছেইম ষ্টকটো যে এই 4000 কোৱান্টিটিৰ যিমানটো ফুড গ্ৰেইনৰ ষ্টক আছে এই ষ্টকটো 400জন মানুহে কিমান দিন চলাব পাৰিব। চ' তেতিয়াহ'লে আমি আকৌ কি কৰিম? 400% 400% কৈছোঁ যে 8 উইক, এক্স উইক, আমি উইকটো উলিয়াব লাগে। এক্স উইকত সেই 4000 কোৱান্টিটি ফুডটো চলাব পাৰিব। চ' তেতিয়াহ'লে আমি এক্সৰ ভেলুটো উলিয়াই দিওঁ। এক্স ইকুৱেল টু কি হৈ যাব? 4000 ডিভাইডেড বাই 400। চ' কেঞ্চেল কৰিলে আমি কি পাই যাম? 10, মানে 10 উইকছ। 10 সপ্তাহ 400জন মানুহে সেই 4000 কোৱান্টিটিৰ খাদ্যৰ ষ্টকটো চলাব পাৰিব। অপশ্যন ডি। From a class of 24 boys, a boy aged 10 years leave the class in his place. A new boy is admitted. As a result, the average age of the class is increased by 2 months. What is the age of the new boy? এতিয়া চাব, এভাৰেজ মানে কি হয়? এভাৰেজ মানে হৈ গ'ল ছাম বাই টোটেল, হয়নে? এতিয়া আমাক প্ৰশ্নটোত কি কৈছে যে 24টা ল'ৰা আছিল, তাৰে এটা ল'ৰা যাৰ বয়স 10 বছৰ আছিল সি ক্লাছটো এৰি গুচি গ'ল আৰু তাৰ জেগাত এটা নতুন ল'ৰা আহিল, আৰু সেইটো কাৰণে কি হৈ গ'ল? এভাৰেজটো 2 মাহ বাঢ়ি গ'ল। এতিয়া চাব, এভাৰেজটো যে 2 মাহ বাঢ়িলে কিহৰ কাৰণে বাঢ়িলে? কাৰণ এই যোনটো অভাৰঅল ছাম আছিল এই ছামটো যেতিয়া বাঢ়ি গ'ল তেতিয়াও কি হৈ গ'ল? এই এভাৰেজটো বাঢ়ি গ'ল। বুজি পালে? মানে ছাম যদি বাঢ়ে তেতিয়াহ'লে কি হ'ব? এভাৰেজ বাঢ়ি যাব। ছাম যদি কমি যায় এভাৰেজটো কি হৈ যাব? কমি যাব। ঠিক আছে? চ' সেইটো কাৰণে এতিয়া কি হৈছে, আমি এটা কথা ক'ব পাৰোঁ যে যোনটো ল'ৰা আহিলে সেই ল'ৰাটোৰ যোনটো বয়স হ'ব সেই বয়সটো গুচি যোৱা ল'ৰাটোৰ বয়সতকৈ বেছি হ'ব। সেইটো কাৰণে কি হৈছিল? ছামটো বাঢ়ি গৈছিল। অ'কে, চ' এতিয়া আমি উলিয়াব লাগে যে নতুন ল'ৰাটোৰ বয়স কিমান। এটা চাব যে এজ অফ নিউ বয়। এজ অফ নিউ বয়টো আমি এটা কথা গম পালোঁ যে নতুন ল'ৰাটোতকৈ বেছি হ'ব। কিমান বেছি হ'ব? নতুন ল'ৰাটোৰ বয়স, যোৱা ল'ৰাটোৰ বয়সটো 10 বছৰ আছিল আৰু তাতকৈ বেছি হ'ব। কিমান বেছি হ'ব? 2 মাহ বেছি হ'ব। এতিয়া 2 মাহটো এটাৰ কাৰণে বাঢ়িছে, 24টাৰ কাৰণে কিমান বাঢ়িব? 2 × 24, হয়নে? চ' দিছ ইজ ইকুৱেল টু কিমান হৈ গ'ল? 10 + 48 মান্থছ। এতিয়া 48 মান্থছ হৈ গ'ল। এইটো হৈ গ'ল 10 ইয়াৰ্ছ আছিল, 10টো বছৰত আছিল আৰু এইটো মাহত আছিল। 48 মান্থছ মানে কিমান? 10 ইয়াৰ্ছ প্লাছ 4 ইয়াৰ্ছ। চ' তেতিয়াহ'লে নতুন ল'ৰাটোৰ বয়স কিমান হৈ গ'ল? 14 বছৰ। অপশ্যন চি। ঠিক আছে, এনেকৈ যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে এইটো চাওক, মই কৈছোঁ যোনটো অভাৰঅল এভাৰেজ আছিল, এভাৰেজ এজ অফ দ্য ক্লাছ, মই কৈছোঁ যে এক্স। ঠিক আছে, তেতিয়াহ'লে টোটেল এজ অফ দ্য ক্লাছ কিমান হৈ যাব? টোটেল এজ অফ দ্য ক্লাছ কিমান হৈ যাব? 24x, হয়নে? চ' 24x কেনেকৈ হ'ল? কাৰণ আমি জানো যে এভাৰেজ ইজ ইকুৱেল টু কি হয়? ছাম অফ এজেছ অফ অল দ্য ষ্টুডেণ্ট অফ অল দ্য বয়জ হ'ব, ইয়াত বয়জ আছে, ডিভাইডেড বাই টোটেল নাম্বাৰ অফ বয়জ। টোটেল নাম্বাৰ অফ
বয়জ হয়নে সো সেইমতে আমি কিমান পালোঁ 24x পালোঁ ঠিক আছে এতিয়া এটা বস্তু চাব যে এই 24xৰ পৰা আমাৰ কি হৈ গ'ল এটা ল'ৰা গুচি গ'ল যাৰ বয়স কিমান আছিল 10 বছৰ ঠিক আছে তাৰ জেগাত এটা নতুন ল'ৰা আহিল মই ক'লোঁ যে এজ অফ নিউ বয় বি ৱাই ঠিক আছে তেতিয়াহ'লে মোৰ এভাৰেজ কিমান হৈ যাব যে এভাৰেজটো 2 মাহ বাঢ়ি যাব ঠিক আছে সো 24x minus 10 এভাৰেজৰ ফৰ্মুলা মতে বহাই দিয়ক নতুন ল'ৰাটোৰ বয়স প্লাছ y ডিভাইডেড বাই কি হ'ব টোটেল নাম্বাৰ অফ বয়জ কিমান থাকিব 24 থাকিব হয়নে আৰু সেইটো কাৰণে মোৰ যোনটো পুৰণা এভাৰেজ আছিল পুৰণা এভাৰেজ কিমান আছিল x আছিল সেইটো মোৰ কি হ'ব 2 মাহ বাঢ়ি যাব এতিয়া চাব সব ইয়াৰ্ছত আছে 10 10 ইয়াৰ্ছ y ইয়াৰ্ছ এনেকৈ আছে সো তেতিয়াহ'লে 2 মান্থটো ইয়াৰলৈ কনভাৰ্ট কৰিলে কি হ'ব 2/12 ইয়াৰ্ছ হয়নে সো এইটো সলভ কৰি দিয়ক আনসাৰটো পাই যাব 24x minus 10 plus y this is equal to 24x plus 24 into 2 12 কাটিলে কিমান পাম 1/6 হয়নে 24x আৰু 24x কেনসেল হৈ যাব আমাৰ কি থাকি যাব -10 plus y equal to 4 তেতিয়াহ'লে y equal to আমি কিমান পাই গ'লো 14 হয়নে আৰু y টোৱে কি আছিলে নতুন ল'ৰাটোৰ এজ সো অপশন কি হ'ব আকৌ সি টোৱে শুদ্ধ হ'ব যেনেকৈ নকৰক আমাৰ আনসাৰটো সেম আহিব নেক্সট the income of two person p and q are in the ratio of 5:6 okay if each of them save rupees 200 per month the ratio of the expenditure is 3:4 find the income of q কি কৈছে দুজন ব্যক্তি p আৰু q আয় 5 আৰু 6 অনুপাতত থাকে যদি তেওঁলোকৰ প্ৰত্যেকেই 200 টকা প্ৰতি মাহে সঞ্চয় কৰে তেওঁলোকৰ ব্যয় অনুপাত 3:4 তেতিয়াহ'লে কিউৰ আয় বিচাৰক কিউৰ ইনকামটো উলিয়াব লাগে সো আমি এটা বস্তু জানো যে যোনটো আমাৰ সেভিংস হয় সেভিংস আমাৰ কেনেকৈ হয় যোনটো আমাৰ ইনকাম থাকে ইনকামৰ পৰা আমি যদি খৰচাটো আঁতৰাই দিওঁ মানে এক্সপেণ্ডিচাৰটো যদি আঁতৰাই দিওঁ হয়নে তেতিয়াহ'লে আমাৰ কি থাকি যাব সেভিংসটো থাকি যাব ওকে ফাইন এতিয়া এটা বস্তু চাব আমাক কোৱা আছে যে ইনকাম যোনটো ইনকাম হয় সেই ইনকামটো পি আৰু কিউৰ কিমান দিয়া আছে 5:6 মই ক'লোঁ যে পিৰ ইনকাম হৈ গ'ল 5x আৰু কিউৰ যোনটো ইনকাম হৈ গ'ল সেইটো হৈ গ'ল 6x ফাইন এতিয়া এই পিয়ে 5xৰ পৰা কিমান সেভ কৰিছে 200 টকা সেভ কৰিছে হয়নে সো ইনকামৰ পৰা মই যদি সেভিংসটো আঁতৰাই দিওঁ আৰু কিউৰ ইনকামৰ পৰা মই যদি আকৌ 200 টকা সেভিংসটো আঁতৰাই দিওঁ তেতিয়াহ'লে তাহাঁতৰ মই কি পাই যাম এক্সপেণ্ডিচাৰটো পাই যাম আৰু সেই এক্সপেণ্ডিচাৰ ৰেচিঅ' কিমান দি আছে 3/4 এইটো সলভ কৰি দিয়ক কিমান হ'ব 20x minus 800 is equal to 18x minus 600 সো এইফালে যদি আহি যায় 18টো আমাৰ কিমান হ'ব 2x is equal to আমাৰ 200 সো x is equal to কিমান হৈ যাব 100 ঠিক আছে আমাৰ কাৰ ইনকাম খুদিছিলে কিউৰ ইনকাম কিমান আছিল 6x তেতিয়াহ'লে 6 into 100 কৰিলে আমি কিউৰ ইনকামটো পাই যাম কিমান হৈ যাব 600 মানে 600 অপশন সি নেক্সট what is the radius of a circle whose area is equal to the sum of the areas of two circles whose radii are 15 cm and 8 cm কি কৈছে এটা সার্কুলার আমাৰ এৰিয়াটো ৰেডিয়াসটো খুদিছে যাৰ এৰিয়াটো দুটা বেলেগ সার্কুলার এৰিয়াৰ সামটোৰ সমান মানে আমাক কি কৈছে সাপোজ মই কৈছো ফাৰ্স্ট সার্কেল তিনটা সার্কেল আছে নহয় তিনটা সার্কেল ফাৰ্স্ট সার্কেলটোৰ যোনটো এৰিয়াটো মানে পাই r1 স্কয়াৰ তাৰ এৰিয়াটো কিমান হ'ব সেকেন্ড সার্কেলটো আৰু থাৰ্ড সার্কেলটোৰ এৰিয়াৰ সমান মানে পাই r2 স্কয়াৰ প্লাস পাই r3 স্কয়াৰ স্মল r লৈছো ওকে ঠিক আছে সো এতিয়া চাব সবতে পাই আছে পাইটো কেনসেল হৈ যাব থাকিব কি r1 স্কয়াৰ দিস ইজ ইকুয়াল টু r2 স্কয়াৰ প্লাস r3 স্কয়াৰ ওকে সো এতিয়া r2 ৰ ভ্যালু দিয়া আছে কিমান 15 স্কয়াৰ আৰু r3 ভ্যালু দিয়া আছে 8 স্কয়াৰ সো তেতিয়া হলে
r1 স্কোয়াৰ ইজ ইকুৱেল টু কিমান হ'ব 225 আৰু 64 মানে r1 স্কোয়াৰ ইজ ইকুৱেল টু হৈ যাব আমাৰ 289 আৰু 289 টো কিহৰ স্কোয়াৰ হয় 17 তেলে r1 ৰ ভ্যালু পাই গলো কিমান 17 আমাক হেতুৱে খুদিছিল যে যোনটো ফাৰ্স্ট সার্কেল তাৰ ৰেডিয়াসটো কিমান হ'ব তাৰ ৰেডিয়াস হ'ব 17 সেন্টিমিটাৰ অপচন ডি নেক্সট a by b is equal to 3:4 find the value of 7a একেবাৰে সহজ আপোনালোকে a by b দিয়া আছে 3/4 আমি গম পাই গলো যে a equal to 3x আৰু b equal to 4x লৈ লওক বা ডাইৰেক্ট 3 4 বহাই দিব পাৰে তেতিয়ালে কি হ'ব 7 into 3x minus 4 into 4x হয়নে ৰেশিও ডিভাইডেড বাই 3x plus 4 into 4x কিমান আহিব সলভ কৰি দিয়ক 21x minus 16x divided by এফালে 3x plus 16x so this is equal to আমাৰ কিমান থাকিব ওপৰত 5x আৰু তলত থাকিব 19x so x cancel হৈ যাব থাকিব কিমান 5/19 so this is equal to 5:19 option A next Raman's salary is increased by 5% this year if his present salary is 1806 the last year's salary was একেবাৰে সহজ চাব ৰমনৰ ইনিশিয়ালি স্যালাৰি কিমান আছিল 100% আছিল 5% বাঢ়ি গল 100% ৰ পৰা কিমান হৈ গল 5% বাঢ়িলে 105% হয়নে 105% বাঢ়ি পেলাই তাৰ স্যালাৰিটো এতিয়া কিমান টকা হৈ গল 1806 আমাক তেতিয়াহলে খুদিছে যে আগতে মানে এই 100% ৰ ভ্যালুটো কি আমি গম পালো যে 105% মানে 1806 1% মানে কিমান 1% মানে হৈ যাব 1806/105 তেতিয়াহলে 100% মানে কিমান 100% মানে হৈ যাব 1806/105 into 100 এটো আমি এতিয়া ক্যান্সেল কৰিম ক্যান্সেল কৰিলে আমাৰ আনসাৰ আহি যাব সো আমি যদি 3 এ কাটো 3 3 গুণ 9 3 5 গুণ 15 3 6 গুণ 3 2 গুণ এতিয়া আমি কিহেৰে কাটিব পাৰো 7 এৰে কাটক 7 5 গুণ 7 8 jar 56 আৰু 7 6 jar আৰু 5 20 গুণ 100 সো তেতিয়ালে আমাৰ কিমান হৈ যাব 86 into 20 so this is equal to কিমান হ'ব 1720 okay so Ramanor initially salary কিমান আছিলে 1720 টকা option A next a vendor purchased 40 dozen bananas for 1250 out of these 30 bananas were rotten and could not be sold at what rate per dozen should he sell the remaining banana to make a profit of 20% এটা চাব আমি জানো যে 1 ডজনত 12টা থাকে তেতিয়ালে 40 ডজনত কিমান থাকিব 480 টা কল 480 টা কলত তেওঁ কিমান পৰিছে 1250 টকা তাৰে 30 টা বেয়া কিমান থাকি গল তেওঁ ওচৰত 450 টা কল থাকি গল তাতো তেওঁ কিমান টকা গৈ আছে 1250 টকাই গৈ আছে এটা তেওঁ কৈছে যে এই 1250 টকা তেওঁ 20% প্ৰফিট বিচাৰিছে 20% প্ৰফিট মানে কিমান 120/100 হয়নে সো এটো যদি আমি সলভ কৰি দিও আমি কিমান পাই যাম আমি পাই যাম 1500 টকা হয়নে 1500 টকা এতিয়া চাব এই 1500 টকা কল কেটা কলত পৰি আছে 1500 টকা 450 টা কলত 450 টা কলত তেওঁ পৰি আছে কিমান 1500 টকা তেলে এটা কলৰ দাম কিমান হ'ব 1500/450 আমাক 1 ডজনৰ কথা খুদিছে 1 ডজনত মানে পাৰ ডজনৰ কথা খুদিছে পাৰ ডজন কিমান হৈ যাব এটা কলৰ দাম into 12 হয়নে ক্যান্সেল কৰি দিও 15 3 jar 3 4 jar this is equal কিমান হৈ যাব 40 বুজি পালে সো তেতিয়ালে পাৰ ডজন দাম কিমান বেচিব লাগিব 40 টকাকে বেচিব লাগিব অপচন এ সো আমি কি কৰিলো প্ৰথমতে তেওঁ টোটাল কিমানটা কল উলিয়াইছিলে কিনিছিলে হেতু উলিয়ালো তাৰ পৰা যিমানটা বেয়া আছিল হেতু আঁতৰাই দিলো যোনটো পইচা আছিল সেই পইচাটো তেওঁ যিমান পাৰ্সেন্ট প্ৰফিট বিচাৰিছিলে উলিয়াই ললো কিমান পাৰ্সেন্ট প্ৰফিট বিচাৰিছিলে 20% প্ৰফিট সো 20% প্ৰফিট মানে কি 120 টকা 120 টকা মানে কি 120% ঠিক আছে সো তিলা 1250ক আমি 120% উলিয়াই দিলে আমি কিমান পাই গলো 1500 টকা সো 1500 টকাটো যে হল সেই 1500 টকাটো কি হয় 450 টা কলৰ
এটা কলৰ কিমান 1500 বাই 450 তেতিয়াহ'লে 1 ডজনৰ কিমান হ'ব ইনটু 12 কৰি দিলোঁ আমি 40 টকা পাই গ'লোঁ নেক্সট the sum of two number is 2490 if 6.5% of one number is equal to 8.5% of the other number the bigger number is মই ক'লো এটা নাম্বাৰ A আৰু ইটো নাম্বাৰ B দুটা নাম্বাৰৰে যোগফল দিয়া আছে আমাক কিমান 2490 মোক কৈছে এটা নাম্বাৰৰ মই ক'লো যে যোনটো A আছিল সেই নাম্বাৰটোৰ 8.5% equal to কি কৈছে 6.5% of the other number 6.5% of B ঠিক আছে B so তেতিয়াহ'লে আমি এইটো সলভ কৰি চাওঁ 8.5% মানে কিমান 85 by 100 into A this is equal to 6.5 by 100 into B so এতিয়া চাব এটা বস্তু 100 আছে মই যদি পইণ্টটো আঁতৰাই দিওঁ পইণ্টটো আঁতৰাইলে ইয়াত কি আহিব 1000 আহি যাব তলত 1000 আহি যাব দুইফালে 1000 আছে কেনসেল হৈ যাব আমাৰ কি থাকিব 85A is equal to 65B তেতিয়াহ'লে A by B কৰিলে মোৰ কিমান আহিব ৰেচিঅ'টো A by B কৰিলে আহিব 65 by 85 so এটো যদি মই কেনসেল কৰি দিওঁ 5 এ 5 এগুণ 5 5 3 গুণ 15 5 এগুণ 5 5 7 গুণ 35 13 by 17 এতিয়া চাব 13 by 17 পালো এটো কি হয় A এর ভ্যালু এটো কি হয় B এর ভ্যালু তেতিয়াহ'লে মই এটো ক'ব পাৰো নে যে 13x plus 17x is equal to 2490 13 আৰু 17 যোগ কৰিলে আমি কিমান পাম 30x is equal to 2490 কাৰণ আমাক দিয়া আছিল দুইটা সংখ্যাৰ যোগফলটো কিমান 2490 আমি দুইটা সংখ্যাৰ ৰেচিও কিমান পাইছিলো 13 by 17 হেতু কাৰণে ললো 13x plus 17x সো তেতিয়াহ'লে x is equal to কিমান হৈ যাব 2490 বাই যদি 30 কৰো মই পাই যাম কিমান 83 মোক ডাঙৰ সংখ্যাটো খুদিছে ডাঙৰ সংখ্যাটো কি হয় 13 নে 17 17 সো তেতিয়াহ'লে আমি কি কৰিম 17 x তো আমাৰ ডাঙৰ সংখ্যা তাৰ ভ্যালুটো খুদিছে 17 into 83 so 17 into 83 কৰিলে কিমান পাই যাম এফালে আহিব 830 এফালে 57 58 ঠিক আছে 1 1 এফালে 13 এফালে হৈ গ'ল 14 1411 so এইটো হৈ গ'ল আমাৰ কি ডাঙৰ সংখ্যাটো অপচন ডি নেক্সট A and B can do a piece of work in 10 days B আৰু C এ একেই কাম কৰিব পাৰে 15 দিনত আৰু C আৰু A সেই কামটোকে কৰিব পাৰে 20 দিনত তেতিয়াহ'লে B এ অকলে সেই কামটোকে কিমান দিনত কৰিব পাৰে খুদিছে আমাক কি কৈ আছে A আৰু B কামটো কৰিব পাৰে কিমান 10 daysত B আৰু C কামটো কৰিব পাৰে কিমান 15 দিনত ঠিক আছে আৰু C আৰু A কামটো কৰিব পাৰে কিমান দিনত 20 দিনত ঠিক আছে এতিয়া 10 15 আৰু 20 ইহঁতৰ এলসিএম লগ এলসিএম লব আপোনালোকে মই জানে বুলি ধৰি লৈছো ইহঁতৰ এলসিএম হৈ যাব কিমান 60 সো এতিয়া 60 যদি 10 এ মই হৰণ কৰো কিমান থাকিব 6 15 কিমান গুণ 60 4 গুণ 20 কিমান গুণ 60 3 গুণ ঠিক আছে এটা ইহঁতৰ টোটাল লৈ দিওক এটো হৈ গল চাব এটো হৈ গল ইহঁতৰ টোটাল ওয়ার্ক 60 টো এটো হৈ গল নাম্বাৰ অফ ডেজ আৰু এটো হৈ গল তাহাঁতৰ এফিচিয়েন্সি কাৰণ আমি এটা বস্তু জানো যে যোনটো এফিচিয়েন্সি হয় হেতু সদায় কি হয় টোটাল ওয়ার্ক ডিভাইডেড বাই নাম্বাৰ অফ ডেজ ঠিক আছে এটো এতিয়া ইহঁতৰ যদি টোটাল এফিচিয়েন্সি লওঁ কিমান আহি গল 13 টোটাল এফিচিয়েন্সি মানে কি A আৰু B এফিচিয়েন্সি প্লাস B আৰু C এফিচিয়েন্সি প্লাস C আৰু A এফিচিয়েন্সি মিলাই কিমান পালো 13 পালো তেতিয়া হলে আমি এখিনি চাও কি আছে 2A plus B plus C is equal to কিমান হৈ গল 13 তেতিয়া হলে A plus B plus C এফিচিয়েন্সি কিমান হৈ গল 13 by 2 এতিয়া আমাক খুদিছে যে B এ কামটো কিমান দিনত কৰিব পাৰিব এই ফৰ্মুলাটো চাওক ইয়াৰ পৰা মই যদি ডেজটো উলিয়াই দিওঁ ডেজটো কি হ'ব টোটাল ওয়ার্ক ডিভাইডেড বাই এফিচিয়েন্সি মানে মই টোটাল ওয়ার্কটো গম পালো কিমান 60 60 যদি মই B এফিচিয়েন্সিটোৱে ডিভাইড কৰি দিওঁ মই তেতিয়ালে B এ সেই কামটো কিমান দিনত কৰিব পাৰিব ওলাই যাব সো A plus B plus C ইকুৱেল 13 by 2 আমি B উলিয়াব লাগে নহয় A plus C ৰ ভ্যালু কিমান হয় A plus C ৰ এফিচিয়েন্সি হৈ গল 3 সো তেতিয়ালে এটো কৰিব পাৰো না আমি এফালে চাওক 3 plus B is equal to 13 by 2 তেতিয়ালে B এফিচিয়েন্সি কিমান আহি যাব 13 by 2
-3. So this is equal to কিমান হ'ব 7/2. এইটো হৈ গ'ল আমাৰ বিৰ এফিচিয়েঞ্চি. সো বিৰ এফিচিয়েঞ্চি পাই গ'লো. টোটেল ৱৰ্ক আমি জানোৱেই. তেতিয়াহ'লে নাম্বাৰ অফ ডেইজ কিমান ল'ব? নাম্বাৰ অফ ডেইজ কিমান ল'ব? টোটেল ৱৰ্ক কিমান 60 ডিভাইডেড বাই 7/2 হয়নে? সো এইটো যদি আমি সলভ কৰোঁ কেনেকুৱা হ'ব 60 ইনটু 7 2/7. ওকে, সো মানে 120/7. সো 120/7 টো মই যদি সলভ কৰোঁ কি হ'ব 17 and 1/7. কেনেকৈ গম পালোঁ? কাৰণ 17 7 জাৰ 119 আৰু 119 আৰু 1 কৰিলে 120, গতিকে 120/7 টো আমাৰ কি হ'ব? অপশ্যন ডি টো কাৰেক্ট হ'ব. বুজি পালে? সো এইখিনি আছিলে আজিৰ এই প্ৰশ্নসমূহ. যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি কিবা ডাউট আছে তেতিয়াহ'লে তলত কমেণ্ট ছেকশ্যনত লিখি জনাব. ধন্যবাদ.